আমি বিশেষকৈ আমাৰ বেংটল কলেজ উইমেন সেলে এই প্ৰগ্ৰামটো আয়োজন কৰিছে কিয়নো আমাৰ এই উত্তৰ অঞ্চলত আমাৰ বেংটল কলেজে যি এখন অনুষ্ঠান আছে তাৰে মহিলা ছাত্ৰীবিলাকৰ কাৰণে আমি আয়োজন কৰিছোঁ কিয়নো আমাৰ এই অঞ্চলৰ ছোৱালীবিলাকে বা ছাত্ৰীবিলাকে বহুতো আইনৰ কথা নাজানে আৰু বেচিকেলি কম বয়সতে আমাৰ ছোৱালীবোৰ বিয়া পাতে তাৰে বিয়াৰ পিছত তেওঁলোকৰ দেহা শৰীৰবিলাকে কি কষ্ট পায় কি ডিমেৰিটছ আছে সেইবিলাকৰ কথাবিলাক আমি তেওঁলোকক ভালকৈ বুজাবলৈ বা তেওঁবিলাকক সচেতন কৰিবলৈ আমি এই প্ৰগ্ৰামখন আয়োজন কৰিছোঁ লগতে আমাৰ আজিকালি গাঁওসমূহত বহুত এইবিলাক সৰু সৰু বাল্য বিবাহ লগতে ৰেপ কেছ মলেষ্টেশ্যন কেছবিলাক হৈ থাকে তাৰে কাৰণে আমাৰ ইয়াতে ডক্টৰ উকিল যোনবিলাকে আইনৰ বহুতো কথা জানে তেওঁলোকক মাতা হৈছে যাতে তেওঁলোকে আমাৰ ছোৱালীবিলাকক বা ছাত্ৰীবিলাকক জ্ঞানবোৰ দিব পাৰে আইনৰ সজাগত কৰিব পাৰে আৰু দেহা শৰীৰৰ বাল্য বিবাহৰ কথাবিলাক ভালকৈ সজাগত কৰি যাতে ফিউচাৰত আমাৰ অঞ্চলত আমাৰ সমাজত সচেতন আহে সেইটো উদ্দেশ্য লৈ আমি এই প্ৰগ্ৰামখন আয়োজন কৰা হৈছিল আমি দেখা পাওঁ যে এতিয়া বৰ্তমানত মানে আগৰ পৰা তো চাইল্ড মেৰিজ সেইটো হৈয়ে থাকে তো চাইল্ড মেৰিজ হোৱাৰ নেগেটিভ ৰিজাল্টটো কি হয় চাইল্ড মেৰিজ হোৱাৰ নেগেটিভ ৰিজাল্টটো হ'ল আমাৰ এই অঞ্চলত শিক্ষাগত অলপ পিছ পৰি আছে আৰু লগতে আমাৰ এই চাইল্ড মেৰিজৰ কাৰণে বা বাল্য বিবাহৰ কাৰণে আমাৰ কম বয়সৰ ল'ৰা ছোৱালীবোৰ তেওঁলোকে নিজৰ শিক্ষাবিলাক ল'ব নোৱাৰে আৰু সমাজখন লেতেৰা হৈ যায় আৰু লগতে তেওঁলোকে নিজৰ সমাজত নিজক সংস্থাপন কৰিবলৈ অসুবিধা হয় আৰু তাৰ পিছত তেওঁলোকৰ নিজৰ বিবাহিত জীৱনতো বহুতো প্ৰব্লেমবোৰ ফেচ কৰে তো আমাৰ নেগেটিভ ইফেক্টবোৰ সেয়াই হ'ল আৰু যিসকলে চাইল্ড মেৰিজ কৰে তেওঁলোকক আপুনি কি আহ্বান জনাব যাতে এনেকুৱা মই যোনবিলাকে বাল্য বিবাহ কৰে বা চাইল্ড মেৰিজ কৰে তেওঁলোকক এটাই আহ্বান যাতে তেওঁলোকে নিজৰ শিক্ষাবোৰ ল'ব লাগে আৰু নিজৰ শিক্ষাবোৰ লৈ পেলাই নিজৰ সংস্থাপন হ'বলৈ চেষ্টা কৰিব লাগে কিয়নো আজিকালি প্ৰাইমাৰীৰ পৰা লৈ আমাৰ কলেজ লেভেললৈকে আমাক শিক্ষাবোৰ বিনামূল্য দিয়া হৈছে বা ফ্ৰী এডুকেশ্যন দিয়া হৈছে বহুতো সময়ত সেইকাৰণে সেইবিলাক আমাৰ ছোৱালীবোৰ বা চাইল্ড মেৰিজটো নকৰাকৈ এডুকেশ্যনটো লৈ পেলাই আগবাঢ়ি যোৱাটো মই বিচাৰোঁ